মানুহ বহু আচৰিত। যিয়ে গুচি যায় তাক বেছি মূল্য দিয়ে, আৰু যি হাজাৰ অৱহেলা পায়ো ৰৈ থাকিব বিচাৰে তাক মূল্য নিদিয়ে। কাৰোবাক অসীম মূল্য দি নিজক মূল্যহীন কৰি নেপেলাব। নিজৰ মূল্যটো ধৰি ৰাখিবলৈ হ'লেও কেতিয়াবা কেতিয়াবা অলপ নিষ্ঠুৰ হোৱাটো দৰকাৰ। কাৰণ সকলোৱে অতিৰিক্ত মূল্য পোৱাটোৰ মৰ্যাদা বুজি নাপায়। ভাল থাকিবলৈ হ'লে মাজে সময়ে অলপ নিষ্ঠুৰ হ'ব লাগে। যিয়ে তোমাৰ বিশ্বাস ভাঙিছে তেওঁক তুমি ধন্যবাদ দিয়া, কাৰণ তেওঁ তোমাক চকুত আঙুলি দি বুজাই দিছে যে সকলোৱে বিশ্বাসৰ যোগ্যতা নাৰাখে। স্বাৰ্থপৰ মানুহবোৰ সফল হ'ব পাৰিলেও কিন্তু সুখী হ'ব নোৱাৰে। বুজি লওক, আপোনাৰ লগত কোনে সময় পালে কথা পাতে আৰু কোনে সময় লৈ কথা পাতে। পৃথিৱীত কঠিন বাস্তৱৰ মাজত এটা কথা হ'ল, মানুহ যেতিয়া সফলতাৰ শিখৰত পায় তেতিয়া তাৰ প্ৰিয় মানুহজন হেৰাই পেলায়। আপুনি যেতিয়া অকলশৰীয়া হৈ যাব তেতিয়া হাজাৰো মানুহ বিচাৰিলেও সংগী নাপাব। আপোনাৰ অকলশৰীয়া জীৱনটো আপুনি নিজে পাৰ কৰিব লাগিব, আৰু এই সময়ছোৱাত আপুনি যি শিকি পাব পৃথিৱীত আৰু ক'তো নাপাব। প্ৰত্যেকটো মানুহে বহুৰূপী। আমি এজন মানুহক সিমানেই বুজিব পাৰি যিমানখিনি আমাৰ সন্মুখত দাঙি ধৰিব পাৰে। প্ৰিয় মানুহজনৰ লগত কথা নাপাতিলেও সঁচাকৈ বহু দুখ লাগে। সকলো সহ্য কৰিব পাৰি, কিন্তু প্ৰিয় মানুহজনৰ অৱহেলা সহ্য কৰিব নোৱাৰি। যদি তুমি দুখীয়া হোৱা তেন্তে তোমাৰ আত্মীয়সকলে তোমাক এৰাই চলে, আৰু যদি তুমি ধনী হোৱা তেন্তে তোমাৰ আত্মীয়সকলে দিনত দুবাৰ কৰি তোমাৰ খবৰ ল'ব। তাতকৈ ভাল থকাটো বেছি কঠিন, কিয়নো ইচ্ছা কৰিলেই জীয়াই থাকিব পাৰি, কিন্তু ইচ্ছা কৰিলেই ভাল থাকিব নোৱাৰি। এটা সম্পৰ্ক সৃষ্টি কৰিলেই নহয়, সেই সম্পৰ্কটো মৰ্যাদা দিয়াটো এটা কৰ্তব্য। নত হ'লে যদি সম্পৰ্কটো গভীৰ হয় তেন্তে নত হোৱা, আৰু যদি প্ৰত্যেকবাৰেই অকল তোমাৰেই নত হ'ব লাগে তেন্তে বাদ দিয়া, কিয়নো প্ৰেম ভাল পোৱা মানুহৰ হৃদয়ত, ভৰিত নহয়। মানুহৰ আচল ৰূপটো তেতিয়া বুজিব পাৰি যেতিয়া সম্পৰ্কটো শেষৰ ফালে যায়। খং তাৰ ওপৰতে কৰিব লাগে যাৰ প্ৰতি আপোনাৰ বিশ্বাস আছে যে আপোনাৰ খং ভালপোৱাত পৰিণত কৰিব। প্ৰেম ভালপোৱা পোৱাৰ আগতে সন্মান বিচৰা, কাৰণ য'ত সন্মান নাথাকে তাত প্ৰেম ভালপোৱা নাথাকে। আকাশ চাই বুজিব পাৰি দিন কেনে হ'ব, ফুল চাই বুজিব পাৰি সুগন্ধি কেনে হ'ব, আৰু মেঘ চাই বুজিব পাৰি বৰষুণ কিমান হ'ব, কিন্তু মানুহ চাই বুজিব নোৱাৰি তাৰ মনটো কেনে হ'ব। জীৱনত এনেকুৱা এজন ব্যক্তিক ভাল পাব লাগে যিয়ে তোমাক ভাল পাব নোৱাৰিলেও সন্মান কৰিব পাৰি। যদি বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰা তেন্তে কাৰোবাক বিশ্বাসৰ আস্থা নিদিবা।